গুড মৰ্নিং গাইজ, আজি আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই আজি এই ভিডিঅ'টো পুৱাৰ পৰাই বনাই দিলোঁ। এতিয়া মই মৰ্ণিং ৱাক কৰি আছোঁ আৰু মই গৈ আছোঁ এতিয়া হেঙিং ব্ৰিজৰ ওপৰেদি। এইখনে হৈছে হেঙিং ব্ৰিজ, এইখন নদী চাংটি ভেলী ৰিভাৰ। আৰু এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আজি বহুত দিনৰ পাছত। আৰু মই এতিয়া গৈ আছোঁ, লোচা আহি আছে, লোচাৰ কাৰণে পিঠা বনাব গৈ আছোঁ। পিঠাটোৰ নামটো আপোনালোকক পিছত জনাই দিম। গাইজ, মই আহি আছোঁ এতিয়া পিঠা বনাবলৈ, আৰু মই ইফালে সোমাই যাম। গাইজ, যিহেতু এতিয়া লামাসকলৰ লোচা আহি আছে, লোচাৰ কাৰণে আপোনালোকক কৈছোঁ মই পিঠা বনাব আহিছোঁ বুলি। পিঠাটোৰ নামো ক'ম এতিয়া, সুধি পেলাই কৈ আছোঁ। হয়তো আমাৰ তাত এইটো পিঠা প্ৰচাৰ নহয়, নাজানো। আৰু সেই পিঠাটো বনোৱা মেচিনটোকো আপোনালোকক দেখুৱাই দিছোঁ। এই পিঠাটো এইটো মেচিনতে বনাব, আৰু এইটো ঘূৰাই ঘূৰাই বনাব, মই দেখুৱাইছোঁ। আৰু ইয়াত বৰ বেলেগ বেলেগ ধৰণৰ পিঠা বনাই থাকে, আৰু সিহঁতে খাই। সেই পিঠাবিলাকো আপোনালোকক অলপ দেখুৱাই দিছোঁ। এইবোৰ দেখিছে, ইয়া কাৰ্টুনত ৰাখি দিছে। চেম নিমকি ছিষ্টেমৰে ময়দাৰে বনায়, চেনি পানী দি ময়দা আটা মৰা নিচিনাকৈ মাৰি, আৰু এইডাল চাওক লাঠিত মেৰিয়াই মেৰিয়াই এনেকুৱা দীঘল দীঘল মেৰিয়াই মেৰিয়াই বনায়। হা, আৰু এইবিলাক দেখুৱাই দিছোঁ আপোনালোকক। এইবিলাক বস্তু খায় সিহঁতে। घर में दिखाएगा ये। हाँ, आप लोग फिर आटे बनाने से हम भूल गए ना वीडियो करने के लिए। अब लोग भी डालो। kita हम लोग सुंदर सुंदर है। গাইজ, মই এতিয়া ওপৰত উঠি গৈ আছোঁ। এইবিলাক পিঠাবিলাক টিঙত শুকোৱা হ'ব। গাইজ, এতিয়া মই এতিয়া অৰুণাচলত আছোঁ। অৰুণাচল লোচাৰৰ কাৰণে প্ৰস্তুতি চলি আছে। মোৰ হাতত এখন আছে কাপোৰ, আৰু আপোনালোকে নিশ্চয় শুনি আছে, ছাইডত মাত এটা নিশ্চয় শুনি আছে। সেইটো ওচৰতে নদী এখন আছে, নদীখনৰ ওচৰতে ঘৰ আছে, আৰু মই টিঙৰ ওপৰত উঠি আছোঁ এতিয়া। টিং চাফা কৰি আছোঁ। যিহেতু লোচাৰ আহিছে, ইয়াত কি কৰা হ'ব, কিহৰ কাৰণে মই টিং চাফা কৰি আছোঁ, সকলোখিনি আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে আপোনালোকে চাই যাব। প্ৰথমতে এইটো ধুই ল'লোঁ, ধোৱাৰ পিছত এতিয়া যিহেতু শুকাই গৈছে, আৰু তাৰপিছত এতিয়া কিছুমান ধূলি বালি ৰৈ গৈছে, এইবিলাক শুকান কাপোৰ লৈ এতিয়া মুচি আছোঁ। আপোনালোকে চাই যাব। এতিয়া শুকাই আছে আমাৰ বুলবুলে। এইবোৰ পিঠাবোৰ বনাই পেলাই ওপৰত ঠাই লৈ আহিছোঁ, আৰু আমি ইয়াত এনেকৈ মেলি দিছোঁ। আপোনালোকক মোৰ চাৰিও কাণটো দেখুৱাই দিছোঁ।
গোটেই ৰাউণ্ডটো মোবাইলটো অলপ ঘূৰাই পেলাই আপোনালোকক দেখুৱাই দিছোঁ। মোৰ ওচৰতে এখন আছে পাহাৰৰ ওচৰতে এই ঘৰখন আছে। এতিয়া নামি গাইজ পিঠাবোৰ আমাৰ ৰ'দত শুকোৱা হৈ গৈছে। আপোনালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ। টোটেল 5000মান পিঠা শুকুৱাইছোঁ টিঙৰ ওপৰত। এখন ঘৰৰ চালিত টিঙৰ ওপৰত 5000মান পিঠা শুকুৱাইছোঁ ৰ'দত। এতিয়া ৰ'দত শুকাব, আকৌ ইয়াক পাল্টি কৰিব লাগিব, নেট পিঠিত শুকুৱাব লাগিব। আপোনালোকক সেই পিঠাখিনি কিমান শুকুৱালোঁ দেখুৱাই দিছোঁ। ইয়াৰ পৰা ধৰি গোটেই টিংখনতে পিঠা আছে। টোটেল 5000মান পিঠা হ'ব এইবিলাক। আৰু এতিয়া মই তলত নামি গৈ আছোঁ। নামিব লাগিব, ইফালে নামিব লাগিব, বহুত ৰিক্সৰ হয়। প্ৰথমতে এটা ভৰি নমাই ল'লোঁ। গাইজ এতিয়া হৈ গ'ল আমাৰ টি টাইমত আহিছে আমাৰ পেপচি লৈ আহিছে। পেপচি ঢালি আছে তলত। এতিয়া উঠাই দিব মই বোলে আৰু আমি খাম পেপচি। পেপচি এই ল বুলবুল ধৰচোন। হা মোক দেখাব নালাগে। আমি এতিয়া মম্মাসকলৰ লোচাৰৰ কাৰণে পিঠা বনাই আছোঁ। পিঠা চাই থাকক আপোনালোকে। আৰু আছে আমাৰ বহুতখিনি সদস্য আছে। আমি আছোঁ ওপৰত 2জন, বাকী আছে ভিতৰত বনাই আছে, এনেকৈ বেলি আছে, আমি ৰ'দত দি আছোঁ। চিঙৰাৰ নিচিনাকৈ বনিব এইটো গাইজ। চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। লগতে নদীৰ মাতটো শুনিছে নহয়, ওচৰতে আছে একদম। ইয়াৰ পৰা দেখিয়ে পাব চাগে। এইটো গাইজ কাম কৰি এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু চিৰিত বগাই উঠি গৈ আছোঁ ওপৰলৈ। আৰু এইটো হৈছে চাংটি ভেলী টাউনটো। এতিয়া আমি দুজনে টিঙৰ ওপৰত উঠি আছোঁ আৰু এই কামটো দুজনৰে হয়। আৰু আমাক আনি দিছে এইবোৰ পিঠাবোৰ আনি দিছে। আৰু এইফালে এনেকৈ টিঙত পিঠাবোৰ পাৰি গৈছে। এইটো ৰ'দত শুকোৱা হৈছে। শুকাই যোৱাৰ পিছত আকৌ লুটিয়াই পেলাই আকৌ শুকাব লাগিব। 2-3 লুটি শুকোৱাৰ পাছত এইটো পিঠালৈ পৰিণত হ'ব। আৰু এইটো শুকোৱাৰ পিছত কি কৰে, কেনেকৈ কি কৰে, কিমানৰ পিছত খাবলৈ ইয়াৰ যোগ্য হৈ যায়, আপোনালোকক সকলোখিনি দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। আৰু যদি মোৰ চেনেলটো আপোনালোকে পোন প্ৰথমবাৰৰ কাৰণে চাই আছে, এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব।